নমস্কাৰ বন্ধুসকল, সাবস্ক্ৰাইব কৰক ক্ৰিকেট টি20 চেনেলক আৰু কাষত থকা বেল আইকনটো বজাই দিয়ক এইবাৰ IPL সকলো ধেমেলীয়া ভিডিঅ'বোৰ চাবলৈ। ধন্যবাদ। চাওঁতে কেতিয়া এটা বছৰ পাৰ হ'ল গমেই নাপালো। আজি বোলে IPLৰ প্ৰথমটো মেচ আৰু প্ৰথমটো মেচ মোৰ লগত বোলে সেই বিৰাট কোহলিয়ে চেলেঞ্জ দিছে মোক যেনে তেনে হৰাব। ময়ো চাই ল'ম নহয় কেলা কেনেকে হৰোৱা। কেলা আজি তাক জিকিবলৈ নিদিওঁ, কেনে তেনে নিদিওঁ। আজি মই গোটেইকেইটা ছিক্স মাৰি দিম কেলা। সিহঁতে কেনেকৈ জিকে মই চাম নহয় কেলা। মানুহ চিনি পোৱা নাই বাপেৰে সিহঁতে কমলা পচন্দ খাই লেভেল দিবা আহিছে। কমলা খাইছে কেইটকা লয়? 5 টকা। আৰু মই ৰজনী খাওঁ, ৰজনী দাম জানা? দামটো শুনিলে মাথা ঘূৰাই যাব তোৰ। না দাম 25 টকা লয়, 25 টকা। ধোনী নহয় বিৰাট কোহলি ধোনী বিৰাট কোহলি। ঐ কেলা কি বুজি পালি? তই মোৰ লগত পাৰবি? নৰা দে নৰা, সঁচাকৈ নৰা। তোৰ মাথাত একো নাই। তই কি কৰিবি? তই ৰজনী খাবেই জানা আৰু একো নাজানা। কি ক'লা কেলা? নাই এনেকৈ বকি থাকি লাভ নাই। এইটো ক্ৰিকেট ফিল্ডতহে গম পোৱা যাব কোনে জিকে, কোনে হাৰে, কোনে কেইটা ছিক্স মাৰে। এইটো ফিল্ডতহে গম পোৱা যাব। এতিয়া বাহিৰত বকি থাকি লাভ নাই, চাম নহয়। ঐ চাহ, তোৰ এতিয়া খেলৰ বয়স নাই, তোৰ বয়স হৈ গৈছে। এতিয়া তই ল'ৰা ছোৱালীক লৈ আৰু ঘৈণীয়েকক লৈ এতিয়া ফূৰ্তি কৰ, এনজয় কৰ আৰু ঘৰৰ পৰা টিভিত চাবি দে আমাৰ খেলাবিলাক। এতিয়া বাদ দি এইবিলাক খেলা খেলিব নালাগে। তই বহুত খেলছা দে। তই এইবোৰ কি বকি আছা? তই নাজানা মোৰ এতিয়াও কিমান পাৱাৰ আছে। তোৰ নিচিনা বিৰাট কোহলি কেইটা মই বগৰাই দিম কেলা। তই সেই তোৰ কিবা ঘৈণীয়েক অনুষ্কাৰ লগত থাকি তোৰ একো নাই, সৰুৰত একো নাই। তই খাপৰাটোহে আছে। চাবি নহয় আজি মই কি কৰোঁ। ঐ চাইছানা নাই মোৰ লগৰ কেইটা? সিহঁতে কেলা দিনত 5 কিলো 6 কিলোকৈ মাংস খায়। তোক একেবাৰে শেষ কৰি দিব চাবি। মাংস খালে কি হ'ব? তাতে সেই মাংসৰ হেৰি দেখাই লাভ নাই। তাতে বল বেটৰ খেলা, তাতে দিমাগ লাগিব। ভালকৈ সেই মাৰিব লাগিব, বলিং কৰিব লাগিব, তেতিয়াহে কাম হ'ব। এনেই বকি থাকি লাভ নাই। 6 কিলো নহয় 100 কিলোকৈ খালেও লাভ নাই। তাতে দিমাগ লাগিব, দিমাগে যেনে তেনে নাহে। তোৰ যি দিমাগ আছে, তোৰ ভয় মই তোক হেৰি পেলাই দিওঁ নেকি? কি কয় ইয়াৰ মাথা নষ্ট হৈছে নেকি? মোক বোলে মই হৈছোঁ ক্ৰিকেটৰ কিং, মোক বোলে সিহঁতে হেৰুৱাব। মোক বোলে বাগৰাই পেলাই দিব। চাবি দে, ভালকৈ কথা কবি। মোৰ দম নাজনা। জানছো দে। তই ইমান দিনেই বা কি কৰছা? তই যেতিয়াৰ পৰা সেই এটা কিবা নাম আছিল তাক ভাল পাইছা না, বিয়া পাতছা, তেতিয়াৰ পৰা তাৰ কাম নাই, শেষ। তই সকলো শেষ কৰি দি পেলাইছা। মোৰ এতিয়াও নাম আছে। হয় নহয়। আজি যি হৈছে। এতিয়া চাবি মই কি কৰোঁ। IPLত মই বিশ্ব ৰেকৰ্ডৰ ওপৰত বিশ্ব ৰেকৰ্ড কৰি দিম। চাবি নহয় মই কি কৰোঁ। আজি 8টালৈ ধৈৰ্য ধৰ। মই কি কৰোঁ চাবি। যিয়ে নহওক আজিলৈ ইমানেই। আৰু নতুন ভিডিঅ'বলৈ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আমি IPLৰ সকলো তথ্য এইটো চেনেলৰ যোগেদি আপোনালোকক জনাম। নিশ্চয় আপোনালোকে আমাক সঁহাৰি জনাব। ধন্যবাদ। জয় অসম।